মই এইগিলাখান দুখীয়া সহায় কৰিম, মই ধনী সহায় নকৰোঁ। আগত হিমন্তক জেলত দিম। এই ইয়াতে ভাল নহয় এডুকেশ্যন চিষ্টেম। সৰি মেইন কাম হ'ব মূল্যবৃদ্ধি। মই গাঞ্জাটো লিগেল কৰিম। ৰিজাৰ্ভেশ্যন সেইডাল আই লাইক ৰিডিউচ লিটিল। এদিনৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুবিধা পাইছে আপুনি, কি চেঞ্জ আনিব বিচাৰিব? এইবিলাকে খালবিলাক হেৰি কৰিম। মই কাষ্ট চিষ্টেম ফাৰ্ষ্ট উঠাম, কাৰণ এইকেইটাই মোত কৰি অলপমান পাৰ্চেণ্ট বেছি পাই একেবাৰে এডমিশ্যন লয়। মই একদম লাষ্টত তৰপাই এডমিশ্যন পাইছোঁ। চাই লওঁ কি কৰোঁ। ৰুলছবোৰ চেঞ্জ কৰিব লাগে। যিমান পাৰোঁ মই ভাল কামেই কৰিম। কেনেকুৱা ধৰণৰ? হা, যেনে গৰীববিলাকক মই সুবিধা কৰি দিম, আৰু আপোনাৰ ধৰি লওক কিছুমান কৰাপশ্যন আছিলে বন্ধ কৰি দিম। ইকনমিকেলি উইকাৰ ছেকশ্যন বহুত আমাৰ দেশত পিছ পৰি আছে। জবৰ ফালে চাব গ'লে আনএমপ্লয়মেণ্ট বহুত হৈ আছে। মই সেইটো ট্ৰাই কৰিম চেঞ্জ কৰিবৰ কাৰণে। জানুৱাৰীত কলেজ খুলিলে, এতিয়া আকৌ আমাৰ এক্সাম, পঢ়িবলৈ সময় দিয়া নাই। গতিকে বিশেষকৈ মই ষ্টুডেণ্টখিনিৰ কাৰণে মানে কৰিম আৰু যাতে সিহঁতক এক্সাম পঢ়িবলৈ সময় দিয়ে, আমাক পাছ কৰিবলৈ সময় দিয়ে। মই বেছিকেলি হেল্থ ছেক্টৰত মানে চেঞ্জ আনিব বিচাৰিম, কাৰণ এতিয়া প্ৰাইভেট হস্পিটেলবিলাকৰ যিমান এক্সপেঞ্চ, তো নৰ্মেল মানুহৰ কাৰণে বহুত প্ৰব্লেম হয় এইটো বিয়াৰ কৰিবৰ কাৰণে। সেয়া চেঞ্জ আনিবৰ কাৰণে ট্ৰাই কৰিম। কালিও নীটৰ পেপাৰটো লিক হৈ গ'ল, সেইটো চাই আছিলোঁ। সেইবোৰ চেঞ্জ কৰিম। মই দেশত মানুহবিলাকক চাম আৰু দুখীয়া মানুহবিলাকক দি দিম ফাৰ্ষ্ট টাইম। কি কৰিব দুখীয়া মানুহবিলাক? দুখীয়া মানুহবিলাকক দিম, এইবিলাকক ফাৰ্ষ্ট টাইম কৈ দিম বোলে দামবিলাক কমাই দিয়ক, মূল্য বৃদ্ধি বহুত হৈছে, সেইটো এক নম্বৰ কথা। নিবনুৱাবিলাকক সমস্যা সমাধান কৰি দিব লাগে, সেনেকুৱা ছিষ্টেমত আৰু কম কৰিব লাগে। দেশততো বহুত কৰাপশ্যন এতিয়া, কৰাপশ্যন বন্ধ কৰি দিম, সিমানেই কৰিম আৰু কিনি কৰিম। এদিনতনো কিমান কৰিব? এদিনতনো কিমানেই কৰিম, ইমানেই কৰিব পাৰিম। গোটেইখিনিতে অত সমস্যা হৈছে, গ্ৰচাৰীৰ পৰা ঔষধৰ পৰা সমস্যা, কেনেকৈ মূল্য বৃদ্ধিৰ কাৰণে কেনেকৈ চলি আছে মানুহে, এইটো বহুত অসম্ভৱ হৈছে। সেইটোৱে মেইন চান্স আনিব লাগে। আপুনি সেইটো চেঞ্জ কৰিব? পলিটিক্সটো গুচাম, পলিটিক্স গুচাই দিবা? গুচাই দিম। প্ৰধানমন্ত্ৰী তুমি কেনেকৈ হ'বা তেতিয়াহ'লে? প্ৰধানমন্ত্ৰী নালাগে ন, এজনে চলালে হ'ল, কোনে চলাব? যোন যোগ্য। ৰিচেণ্টলি আই হেভ এপিয়াৰ্ড ফৰ দিছ এক্সাম না, তো তাতো পেপাৰ লিক এণ্ড অল ইজ ভেৰি নৰ্মেলাইজড। তো সেইটো মানে আই উইল মেক চিয়'ৰ যে সেইডাল নহয় অকণ। আৰু এণ্ড আনাডাৰ ইজ এক্সাম কথা ক'লে মনত আহিলে ৰিজাৰ্ভেশ্যন, সেইডাল আই লাইক ৰিডিউচ লিটিল, বাট ইয়া দেটছ ইট। মই এইগিলাখান দুখীয়া সহায় কৰিম, মই ধনী সহায় নকৰোঁ। কিন্তু হেমন্তই মানে কি কৰিছে, চব কংগ্ৰেছৰে হেৰিৰে চবকে বস্তু দিছে। এতিয়া কিন্তু কংগ্ৰেছে ভোট দিছে তেখেতক, হা বিজেপিক দিছে না, কিমান পাইছে এইবাৰ? সিমান পাইছে। ইয়াক কমা লাগিছিল আপুনি কথা, ইয়াক মই কমেই, মই যদি আৰু যদি কাবি আহে নুসুধবা মই সেনেকৈ ক'ম। দুখীয়া মানুহক দি, দুখীয়া মানে হেৰি কৰিছে, কিন্তু ধনীগিলাই মানে উল্টে দিছে তাক দিম বুলি। বহুত ভাড়া ঘৰৰ মানুহেও কবে, মানুহেও কিবা মানুহেও চব কংগ্ৰেছত ভোট দিছে, যি বিজেপিৰ খাই আছে তলে তলে, সেইবিলাক কৰিছে। প্ৰথমটো ফাৰ্ষ্ট কাম হ'ব ৰাস্তা ঘাট আৰু মানুহৰ হেৰি কৰাব লাগিব, যিটো জনসাধাৰণৰ সুবিধা দিব লাগে সেইটো সুবিধা দিব লাগিব, জনসাধাৰণৰ হকে কাম কৰিব লাগিব। আপুনি মানে মেইনলি মূল্যবৃদ্ধি কমাব লাগিব, মূল্যবৃদ্ধি মূল্যবৃদ্ধি কমাব লাগিব ফাৰ্ষ্ট। মেইন কাম হ'ব মূল্যবৃদ্ধি, তাৰপিছত ৰাস্তা ঘাট। তাৰপিছত ৰাস্তা ঘাট। ঠিক আছে, থেংক ইউ। আগত হিমন্তক জেলত দিম, হিমন্তক জেলত দিম আগতে। মই উইথ লিগেলাইজ কৰি দিম। উইথটো য়েছ। মানুহক যদি কয় যে কৰি এতিয়া এইটো দিম সেইটো দিম, বাট নকৰে, লাষ্টত যায় বহুত উল্টা পুল্টা কৰে, সেয়ে আৰু। এদিনৰ কাৰণে কিবাটো চেঞ্জ আনিবা, দেশত কিমান প্ৰব্লেম চলি আছে, কিবা এটা চেঞ্জ। সৰি, তুমি কি কৰিবা? মই কাষ্ট চিষ্টেম ফাৰ্ষ্ট উঠাম। কাষ্ট চিষ্টেম উঠাই দিবা? সেইটোৱে লাগে। কাষ্ট চিষ্টেম লৈ ফ্ৰাষ্ট্ৰেটেড একদম। হা, একদম সেইটোৰ ওপৰত বহুত খং, কাৰণ এইকেইটাই মোত কৰি অলপমান পাৰ্চেণ্ট বেছি পাই একেবাৰে এডমিশ্যন লয়। মই একদম লাষ্টত তৰপাই এডমিশ্যন পাইছোঁ। তুমি জেনেৰেল কাষ্টৰ? সেইকাৰণে গোটেই কাষ্ট উঠাই দিব লাগে, চব একে কৰি দিব লাগে। ঠিক আছে, দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ সুবিধা দিয়া হয়, তেতিয়াহ'লে আপুনি দেশত কি সলনি আনিব? কিবা এটা চেঞ্জ। একো ক'ব নোৱাৰোঁ।